ডিব্ৰুগড় ৰেপিডো নাই, বেয়া বিপদত পৰিছোঁ। মানে নেক্সট ভিডিঅ'ত দেখিছিলে যে মই ডিব্ৰুগড় আহিছিলোঁ আৰু জগন্নাথ মন্দিৰ আপোনালোকে দেখাইছিলোঁ। আৰু এতিয়া গৈ আছোঁ যোৰহাট। মানে যোৰহাট গৈ আছোঁ মানে মই ট্ৰেইনৰ টিকেট কাটিছিলোঁ। ট্ৰেইনৰ টিকেট কটাত মই ভাবিছোঁ চাগে ৰেপিডো আছে, বেলেগ জেগা নিচিনাকৈ মই ৰেপিডো লৈ ষ্টেচন আহিম, তেনেকুৱা একো নহ'লে ইয়াত। মানে ইয়াত ৰেপিডো নাই। চ' এপেত সুধিলোঁ, এপেৱালাজনে ক'লে তুমি ইয়াৰ পৰা ইয়াত যোৱা, ইয়াৰ পৰা যোৱা, তেনেকৈ ক'লে। তাৰপিছত এজেগাত নমাই দিলেহি, য'ৰ পৰা নমাই দিছে তাত কৈছে যে ই ৰিক্সা পাই যাবা। এতিয়া ই ৰিক্সা নাই পোৱা, খোজকাঢ়ি আহিছোঁ ষ্টেচনলৈকে। আৰু বেয়া গাঁৱৰ মাজে মাজে আহি আছোঁ। চ' ডিব্ৰুগড়ত এটলিষ্ট ৰেপিডোটো হ'ব লাগে, মানে ইমান এটা ডেভেলপ চিটি নহয়। যি নহওক ডিব্ৰুগড় এটা ভাল চিটিয়ে, চ' ৰেপিডোটো হ'ব লাগে। ষ্টেচনটো দেখিলোঁ বাৰু, হ'লেও মানে ষ্টেচনটো গাঁৱৰ মাজে মাজে আছে, সেইটো ৰাস্তাটো, সেইটো কাৰণে অকণ দূৰ লাগিছে। আৰু নতুন জেগা চিনি জানি নাপায় একো। এটলিষ্ট ডিব্ৰুগড় ৰেপিডো হ'ব লাগে। আপোনালোকে কি কয় নাজানো, কিন্তু মোৰ মতে ডিব্ৰুগড় ৰেপিডো হ'ব লাগে। গাঁৱৰ মাজে মাজে আহি মই ষ্টেচন পাই গ'লোহি। আৰু ইণ্টাৰেষ্টিং কথা যে মোৰ ট্ৰেইন আছে 2:30 আৰু এতিয়া সময় যে 12টা। মানে ৰেপিডো নাই কাৰণে মানে ইমান সোনকালে গুচি আহিবলগীয়া হৈছে। এইপিনে ডিব্ৰুগড় ষ্টেচনত আছে আৰু এইপিনে ডিব্ৰুগড় ৱৰ্কশ্বপ হয়, এইটো ট্ৰেইনৰ চাগে, এইবোৰ লোক'মোটিভৰ ৱৰ্কশ্বপ চাগে। চ' ষ্টেচন কোনপিনে আছে সুধি লওঁ। ইণ্টাৰেষ্টিং কথা এটা হ'ল যে মোৰ ট্ৰেইন আছে 2:20 আৰু ৰেপিডো নাই কাৰণে মই অকণ সোনকালে আহিবলগীয়া হ'ল, যাতে মই চিনি নাপাওঁ ন, সেইটো কাৰণে মই সোনকালে আহিছোঁ অলপ ওলাই। আৰু এইপিনে ৱৰ্কশ্বপৰ মাজে মাজে আহি আছোঁ এতিয়া। এইপিনে গৰমত একদম অৱস্থা বেয়া হৈ গৈছে। আৰু মোৰ ট্ৰেইন আছে 2:30, এতিয়া সময় হৈছে 12টা। ৰেপিডো যিহেতু নাই, সেইটো কাৰণে মই অকণ সোনকালে আহিছোঁ। অচিনাকি জেগা, কেনেকৈ যাব লাগে নাজানো, সেইটো কাৰণে অকণ সোনকালে আহিছোঁ। চ'ল' ট্ৰিপ কৰিলে মানে এইটোৱে দিগদাৰ যে কিবা এটা বস্তু চিনি নাপায় ন, চ' সেইকাৰণে অকণ সোনকালে ওলাই আহিছোঁ। অকণ এতিয়া ডিব্ৰুগড় ষ্টেচনতে থাকিম, চ' চাই থাকিব। এইপিনে ট্ৰেইন ৰৈ আছে বিজি এক্সপ্ৰেছ, আৰু মোৰ ট্ৰেইন আছে নাগালেণ্ড এক্সপ্ৰেছ 2:30। চ' বেয়া ৰ'দ দিছে আৰু এতিয়া সময় হৈছে 12টা। চ' সোনকালে আহিছোঁ অলপ ওলাই, বাকীখিনি দেখাই আছোঁ। এইটো MRP 15 টকা, কিন্তু ইয়াত লয় 20 টকা। সেইটো কিন্তু ৰেলৱে ভাল পোৱা নাই। Will depart at its scheduled time at 40:20 from platform number 1. Thank you. বৰ্তমান মৰাণত আছোঁ আৰু মই বাছত আহিব পাৰিলোঁ, কিন্তু বাছত নোহোৱাৰ কাৰণটো হৈছে যোনখিনি লেণ্ডস্কেপ দেখি আহিছোঁ ন, সেই লেণ্ডস্কেপখিনিৰ কাৰণে মই ট্ৰেইনত আহিছোঁ। চ' চাইডৰ ভিডিঅ'টো
বৰ্তমান আমি শিমলুগুৰি ষ্টেচনত আমাৰ ট্ৰেইন প্ৰায় 15 মিনিট লেট চলি আছে তো যোৰহাট আৰু কিমান টাইম লাগে নাজানো এতিয়া বৰ্তমান শিমলুগুৰি ষ্টেচন তো বাকীখিনি দেখাইছোঁ আৰু